बॉडी किसको नहीं चाहिए? बॉडी तो सबको चाहिए। देखा जाए तो लड़के लोगों को ज़्यादा चाहिए, क्योंकि एक बार सिक्स पैक बन गया ना तब तो लड़की ऐसे ही पच जाएगी। हैशटैग बॉडी बिल्डिंग लाइफ। लेकिन उसके लिए भी ना बहुत ज़्यादा मेहनत की ज़रूरत है। ऐसे ही किसी की बॉडी नहीं बनती मेरे पास। आज का वीडियो कुछ ऐसा ही है, थोड़ा लंबा होगा, लेकिन वीडियो को एंड तक देखना। उससे पहले थोड़ा अनबॉक्सिंग कर लेते हैं। 21 मार्च आज मोर बार्थडे হয়। ভিডিঅ'টো অকণমান লেট আহিব পাৰে, তো কেছ নাই। তো বাৰ্থডে দিনা মানুহে কি কৰে? বাৰ্থডে দিনা হয় লগৰকেইটাৰ লগত চিল, আৰু এটা টাইপৰ মানুহ আছে আকৌ কি কৰে গম পায় নাই? মানে ময়ে কৰিলোঁ এইবাৰ, পলাই দিয়ে বিন্দাছ। মই এইবাৰ পলাই দিছিলোঁ, কিন্তু মোৰ এই হাৰামী লগৰকেইটাই বিশ্বাস কৰক, এই হাৰামীকেইটাই ৰাতি 10টা বজাত আহি কেক চেক লৈ গেটৰ ওচৰত ৰৈ আছে। তো পলাইনো কি লাভ হ'ল? এই কেক চেক কাটি মেলি আৰু ভাত পানী খালোঁ, গ'ল এনেকৈ, একো নাই। ৱেইট ৰ'বচোন, তো মইতো আনবক্সিং কৰি আছিলোঁ, মানে ক'ৰ কথা ক'ত মিলাইছোঁ চাই লওক প্ৰথম। আৰু মই আৰু খালি চিনেমেটিক ষ্টাইলত আনবক্সিং কৰোঁ। এই গিফ্টটো পঠিয়াইছিলে মিছ প্ৰিন্সিপিয়াই, যি কি মোৰ বহুত বিগ ফেন হয়, মোৰ বহুত ভাল ফেন হয়। থেংক ইউ ছ' মাছ গিফ্টটোৰ কাৰণে। আৰু এতিয়া টপিক চেঞ্জ হৈ গৈছে, টোটেলি চেঞ্জ হৈ গৈছে, আৰু বেছি দীঘলীয়া কৰি থাকিলে ব'ৰ হৈ যাব মানুহবোৰ। তো মেইন টপিকত যাওঁ, চিধা মুদ্দে পে আতে हैं। क्यों मेरे भाई? Hey guys, what's up? Hey guys, welcome back to the virtual world. तो आज ही हमारा मिस्टर জয়ভোগী আজি মানে প্ৰেক্টিছ কৰিবলৈ লৈ আহিলে। আজিৰ পৰা প্ৰায় 3 বছৰ আগত মই প্ৰেক্টিছ কৰিছিলোঁ। আৰু কৈ দে সঁচা কথাটো কৈ দে, আজি চবৰ আগত জিমলৈ নিয়া মানুহটো কোন আছিলে? এইজনে আছিলে। তো মই আছিলোঁ, মই ইয়াক জিমলৈ নিলোঁ মেলিলোঁ, কিন্তু ইয়াত এইজনে এই নথকা নাই, আছে। তো আজি প্ৰেক্টিছ কৰিম, পূৰা ধুমাধুম প্ৰেক্টিছ কৰিম। বাইচেপ মাৰিম ন আজি? বাইচেপ মাৰিম। জোতা জোতা নানিলোঁ, জোতা আছে নেকি? জোতা নহ'লেও প্ৰেক্টিছ কৰিব পাৰিম ন? ঐ নালাগে, এই লোকৰ জোতা নিপিন্ধো মই, হ'ব প্ৰেক্টিছ কৰিম। তো যিহেতু মই তোক জিমলৈ নিছিলোঁ ন প্ৰথম অৱস্থাত, তো মই বস্তুখিনি তোক মই বুজাই দিম। আৰে সন্মান কৰ, ইমানখিনি এচিভমেণ্ট মানে কমপ্লিট কাৰ কাৰণে কৰিব পাৰিছোঁ? মোৰ কাৰণে। এই অভদ্ৰামী কৰি দিলে ভাল নাপাওঁ এইবোৰ। তো জিমৰ মেইন এটা মানে ৱাৰ্ম আপ হৈছে পুছআপ। পুছআপটো নকৰাকৈ একো প্ৰেক্টিছ কৰিব নালাগে। তো গাইজ পুছআপ কেনেকৈ মাৰিব তো মোক চাওক, অ'কে? তো ফাৰ্ষ্ট হাতখন লৈ লওক। गाइस ओनली 14 से आदत कंप्लीट कर दिया भाई ने आपका, बढ़िया। नेक्स्ट एक्सरसाइज में आगे बढ़ जाओ। नेक्स्ट एक्सरसाइज की हो? आर्म्स, ये वाला बाइसेप। ऑलराइट, এইটো বেসিক্যালি গাইস মই আপোনালোকক মই ক'বলগীয়া নাই। এই দেখো ইয়াত প্ৰেছটো ইয়াত কৰিছে, অ'কে বঢ়িয়া। এইবোৰ মই আগতে শিকালোঁ ইয়াত, সেইকাৰণে আজি ইমান ভাল পাৰফৰ্মেঞ্চ কৰিব পৰা হৈ গ'ল। একচুৱেলি তো মই ইমানখিনি নেদেখোঁ। এইবোৰ চব মই শিকোৱাৰ কাৰণে আজি ইমানখিনি ফল পাইছোঁ। মাৰ মাৰ মাৰ, ডু ইট। পুলাবৰ প্ৰেক্টিছটো হৈ গ'ল, মানে 2-3 মাৰিলোঁ, বিকজ কিয় মোৰ একদম অলৰেডি এতিয়াই ফাটিছে। আৰু এইফালে আছে ডাম্বেলছ, এইপিনে চেষ্ট প্ৰেক্টিছ কৰিব পাৰিম। ফ'কাছ মানে এটা হেৰি হৈ গৈছে, এইপিনে পূৰা একদম জিম ভৰ্তি হৈ আছে, একদম পূৰা মাৰি পূৰা একদম কৈছোঁ নহয়। ঐ ডাম্বেল লাগে, ডাম্বেল। প্ৰেক্টিছ কৰি কৰি একদম ফাটি গৈছে টোটেলি। তো আহি মই এনেকৈ বহি দিছোঁহি। আচলতে কথাটো কি হয় জানে, যিসকলে মানে শৰীৰ চৰ্চা কৰি থাকে তাহাঁতি যিটো মানে ষ্ট্ৰাগল কৰে সেইটো কোনো বুজি নাপায়। বহুত মানুহে ওপৰতে কৈ দিয়ে যে প্ৰটিন খাই পেলাই বনাইছে, কিছুমানে ষ্টেৰইড লৈছে,
আমুক তামুক যি টি যোনে তোনে যি টি কয়, কিন্তু সেইটো একচুৱেলি একো নহয়। লয়, প্ৰটিন লয় আৰু বহুতো বেলেগ বেলেগ কিবা কিবি সহায় লয়, সেইটো এটা বেলেগ বস্তু। আৰু এই যিখিনি ষ্ট্ৰাগল মানে এইখিনি পেইনখিনি আজি মই অকণমান প্ৰেক্টিছ কৰি মই যিটো ফিল কৰিলোঁ, তেওঁলোকে মাহ বছৰ বছৰ ধৰি পেলাই বডি বিল্ডিং শ্ব' খেলেগৈ, তো মানে সেইখিনি পেইন কেনেকুৱা হ'ব জাষ্ট সেইটো ফিল কৰোঁ। তো শৰীৰ চৰ্চা একচুৱেলি বহুত ভাল বস্তু হয়। যিসকলে শৰীৰ চৰ্চা কৰি থাকে তেওঁলোকৰ মানে একচুৱেলি মানে এক্সট্ৰিম লেভেল, তেওঁলোকৰ একদম ছেভেজ লাইফ, চিৰিয়াছলি কৈছোঁ। আৰু মই আজি এদিনীয়াকৈ আহি পেলাই যিটো পেইন পালোঁ, মই কৈছোঁ নহয় গড, কাইলৈ মোৰ ৰাতিপুৱা কি অৱস্থা হ'ব। তো নাজানে এটাতো পূৰা প্ৰেক্টিছ কৰি আছে, তো এটাত পূৰা গানা বানা হুলস্থুল হৈ গৈছে। তো মই এইপিনে অকলে ব্লগিংটো শেষ কৰোঁ বুলি ভাবিলোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেই ধেমালি টাইপতে আজি ভিডিঅ'টো বনালোঁ, কোনো মানে এনেকুৱা ছাডেনলি আহি গ'লোঁ আৰু বনাই দিলোঁ। ই ক'লে ব'ল প্ৰেক্টিছ যাওঁ, তো মাৰিবি, বহুত দিন হ'ল নাই মৰা। একচুৱেলি ময়ো বনাম, আপোনালোকে কমেণ্টত ক'বচোন যদি মই ব্লগিঙো কৰোঁ আৰু বডিও বনাওঁ তো কেনেকুৱা লাগিব মোক। অভিয়াছলি বডিটো বনালে এনেও ভাল লাগিব।